আচাৰ বনাবৰ বাবে মই কেইটামান আম লৈছোঁ আমকেইটা ধুনীয়াকৈ ধুই আনি থৈ দিয়া হৈছে এতিয়া আমখিনি মই এনেদৰে পিচ পিচ কৰি টুকুৰা টুকুৰা কৰি কাটিম কাটি পেলাই ইয়াত মই তেল নিমখ এড কৰিম আপোনালোকে চাই থাকক মই কেনেদৰে আমৰ আচাৰ বনাইছোঁ আমাৰ কেঁচা আমখিনি কাটা হৈ গ'ল এতিয়া ইয়াত মই কেইটামান বস্তু মিলাম সেয়া হ'ল নিমখ জলকীয়া গুড়া আৰু হালধি এইখিনি ইয়াত মই মিলাই দিম আৰু ইয়াত অলপমান মই মিঠাতেল ঢালি দিম তাৰপিছত এইখিনি ভালদৰে সানি দিম সানি পেলাই এইখিনি মই এটা বা দুটা ৰ'দত ভালদৰে শুকুৱাই ল'ম শুকুৱাই লোৱাৰ পিছত তাৰপিছতহে মই আচাৰৰ মছলাবোৰ এড কৰি দিম এই মছলা ভালদৰে সানা হৈ গ'ল ইয়াতে মই অলপমান ভিনেগাৰো এড কৰি দিম এয়া আমখিনি দুদিন মই ৰ'দত শুকাই লৈছোঁ এতিয়া ইয়াত মই মছলা এড কৰি তেলত ভৰাই থ'ম এতিয়া চাওকচোন মছলা দিবৰ বাবে মই কি বস্তু ব্যৱহাৰ কৰিছোঁ শুকান জলকীয়া জিৰা এইফালে আছে বগা সৰিয়হ আৰু ইয়াত আছে মেথি গুটি আৰু চফ্ট এতিয়া এই মছলাখিনি মই এটা শুকান কেৰাহীত ধুনীয়াকৈ ভাজি ল'ম মছলা প্ৰায় ভাজা হৈ গৈছে এতিয়া আমি মছলাখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত দি গুড়ি কৰি আনিম গেছটো অফ কৰি দিম মছলা ভাজাই গৰম কেৰাহীটোতে মই অলপমান সৰিয়হৰ তেল গৰম কৰিম আচাৰত ব্যৱহাৰ কৰিবৰ বাবে তেলখিনি অলপ সময় গৰম হ'বলৈ দিম আমাৰ তেলখিনি গৰম হৈ গৈছে এতিয়া আমি তেলখিনি অকণমান ঠাণ্ডা হ'বলৈ দিম তাৰপিছত আমি আচাৰত এড কৰিম আমাৰ তেল ঠাণ্ডা হৈ গ'ল এতিয়া আমি ইয়াত শুকুৱাই থোৱা আমখিনি দি দিম ইয়াতে মই কেইটামান ভোট জলকীয়া এড কৰি দিছোঁ আৰু ইয়াত মই মছলাখিনি এড কৰি দিম পিচি থোৱা মছলাখিনি আৰু এইখিনি ভালদৰে মিলাই দিম মোৰ শুকাই থোৱা আম আৰু আছে সেয়ে মই তেলৰ পৰিমাণটো অলপমান বেছিকৈ দিছোঁ পাছত মই সেইখিনি আমো ইয়াত এড কৰি দিম আপোনালোকে অলপমান কমকৈ তেল ব্যৱহাৰ কৰোঁ বুলি ভাবিলেও কৰিব পাৰিব কাৰণ আচাৰত ইমান বেছি পৰিমাণে তেল ব্যৱহাৰ নকৰিলেও আচাৰখিনি সোৱাদেই হয় চ' এয়া চাওঁ মই ভালদৰে মিলাই দিছোঁ
এতিয়া এইখিনি মই এটা টেমাত ভৰাই থ'ম আৰু মাজে সময়ে ৰদাই থাকিম। চাওকচোন কি সুন্দৰ ৰং আৰু কি সুন্দৰ লাগিছে আমৰ আচাৰখিনি দেখি। এয়া মোৰ আমৰ আচাৰ ৰেডি হৈ গ'ল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু এনেদৰে এতিয়া যিহেতু গৰমৰ সময় আমৰ আচাৰ বনাব আৰু টেষ্ট কৰি জনাব যে কেনেকুৱা লাগিলে। শেষলৈকে ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ।